হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আছাম ব্লগছ। আজি আপোনালোকৰ লগত কথা পাতিম ফেচবুক হোৱাটছআপৰ কেইটামান ষ্টেটাছৰ বিষয়ে। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ল'ৰাটোৱে ছোৱালীজনীক পতাবলৈ DSLR কিনিল, কিন্তু দুৰ্ভাগ্যবশতঃ সি আজি ছোৱালীজনীৰ বিয়াৰ ফটোগ্ৰাফাৰ। কুকুৰক তুমি যিমানেই ভাল খাবলৈ নিদিয়া কিয়, চুৱাপাত চেলেকিবই। ছোৱালীক তুমি যিমানেই বিশ্বাস নকৰা কিয়, ধনী ল'ৰা পালে তোমাক এৰি যাবই। চা ভাই, এইখন অসম হয়। ইয়াত ছিংগুল ছোৱালী বিচাৰি লাভ নাই। ইয়াত তুলনি বিয়াৰ আগতেই ল'ৰাই ছোৱালীক বুকিং কৰি থয়। অসমখন এইবিলাক ক্ষেত্ৰত যেনেকৈহে আগবাঢ়িছে, যদিহে পঢ়া শুনা বা এনেকৈ আন ক্ষেত্ৰত যদি আগবাঢ়িলেহেঁতেন, তেতিয়া অসমখন আমেৰিকাও ফেৰ মাৰিব নোৱাৰিলেহেঁতেন। আৰু অসম আৰু বাবু, ইহঁতৰ ষ্টেটাছ নাচাওঁ আৰু ইহঁতৰ ষ্টেটাছ চাই মোৰ ভোক লাগি গ'ল। আৰু ভাতকেইটাকে বনোৱা যোৱা। দাদা, কালিয়ে চাউল শেষ হ'ল নহয়, কি হ'ব এতিয়া? তেনেহ'লে উপায় নাই আৰু ইহঁতৰ ষ্টেটাছবিলাকে চাব লাগিব। আৰু বাবু, হ'ব দিয়া। আমাক বেছি চেনিৰাম হৈ দেখাব নালাগে। আমি সেই 9 টকীয়া মেছেজ পেক ভৰোৱা দিনৰ প্ৰেমিক। প্ৰেমিকাৰ আধা জীৱন বোলে এনেকৈয়ে যায়। ইমান সময় কাৰ লগত কথা পাতি আছিলা? আজিৰ পৰা বেকআপ হ'ল আমাৰ। আই হেট ইউ। পেহীৰ ল'ৰা আছিল। জান, প্লিজ বিশ্বাস কৰা, তোমাৰ শপত। আই লাভ ইউ। গৰমৰ পানী নহয় গাইছ, এয়া গৰমৰ পানী। দুটা নাচাবি আকৌ মোৰ। ইছ ৰাম, মাইকী মানুহে যেনিবা দুটা চাবলৈ লাজ পোৱা নাই ক'বলৈ। হা, নিজকে কি বুলি ভাবিছ? হা ঐ, তহঁতি কেলে মই ফেচবুকটো বেন কৰিব বিচাৰি আছ? তহঁতৰ কি এইটো নিজৰ সম্পত্তি নেকি ফেচবুকটো বেন কৰিব বিচাৰি ফুৰিছ? চাল্লা, কি যে হ'ব দেই। হোৱাটছআপ আছে নাই বুলি সোধাৰ লগে লগে নিজৰ হোৱাটছআপ নম্বৰ দি দিয়া জনীয়ে প্ৰকৃত ছোৱালী। দশম শ্ৰেণীত পঢ়ি থাকোঁতে তাইক যেতিয়া প্ৰপ'জ কৰিছিলোঁ, তাই কৈছিলে, মই নিজৰ কেৰিয়াৰ বনাব লাগে। মোৰ কিছু সপোন আছে, এইবোৰ পূৰণ কৰিব লাগিব। আজি বহু বছৰৰ মূৰত লগ পাই দেখিলোঁ গোহালিত গৰু গোবৰ উঠাই আছে। মা কচম, চকুৰ পানী বৈ গ'ল। কেনেকুৱা কেৰিয়াৰ পালে। পৰো বুলি ক'লে ময়ো প্ৰেমত পৰিব পাৰোঁ, কিন্তু হাত কটাৰ ভয়তহে ইমান দিনে ছিংগুল হৈ আছোঁ। মনোবিজ্ঞানীৰ মতে বেছিভাগ ছোৱালীয়ে সেইটো ল'ৰাৰ প্ৰতিহে আকৃষ্ট হয়, যিয়ে তাইক পাত্তা নিদিয়ে। মিছা ক'লে কি হ'ব, ক্ষীণ ল'ৰাবিলাক হেণ্ডছম বেছি। যদিহে মোৰ ভিডিঅ'টো চাই জীৱনৰ অকণমান হ'লেও আনন্দ পালে, মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজিৰ এই ভিডিঅ'টো ইমানতে পৰিসমাপ্তি ঘটাই অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ।